হাই ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই পিলা সকলোকে মোৰ আনটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা মই শুই উঠিলোঁ। উঠি মেলি একদম আজি বিচনা চিচনা পাৰি মেলি একদম আজৰি। আজি সোনকালে উঠিলোঁ বাবে সোনকালে সকলো কাম কৰি আজৰি হ'লোঁ। আৰু এইফালে মোৰ ভাত হৈ গ'ল, মানে বেটা স্কুল যাবৰ বাবে। আৰু এইফালে বনালোঁ মূলা আলু ভাজি, এনেকৈ বনালোঁ। বনাই পেলাই ঢাকি থৈছোঁ, বেটাৰে ভোক লাগিছে সেইবাবে। আৰু এইফালে বহাই থৈছোঁ, মানে চৌকাটো যিহেতু পাছফালে আছে, সেইফালে এয়া বহাই থৈছোঁ দাইলবোৰ হোৱা নাই। এইফালে দাইল বনাই আছোঁ। এইফালে বেটাই ভাত খাবলৈ আমনি কৰি আছে, আৰু এইফালে দাইল উতলি আছে। হ'লে আৰু তাক ভাতটো দি দিব লাগিব। ৰাতিপুৱা আহি পেলাই আনৰ কুকুৰা দেখিছে, গোটেই আগফালখন একদম আমাৰ ভৰি থাকে, যেনিবা আমাৰ কুকুৰা হয় আৰু দেই। আৰু এইফালে গোটেই কুঁৱলী ৰ'দ একদম চবফালে পৰি আছে। আৰু এইফালে মোৰ ফুলকেইজোপা ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। সেইজোপা ফুলকেইজোপা এই আগৰ দৰে আছে, আৰু ছাগলীয়ে বেছিকৈহে খালে ফুলখিনি, সেইকাৰণে মই আপডাল একেবাৰে নকৰা হৈ থাকিলোঁ। আৰু এইফালে দেখিছে বেটাই দাং চাং গোটেই বাহিৰত থৈ দিছেহি আহি। আৰু মানে তাক পঠিয়ালোঁ মই দোকানত, আৰু সি গৈ পেলাই নহা হৈ থাকিলে। আৰু মই ৰাস্তা ৰৈ ৰৈ চাই থাকিবলগীয়া হৈছে। মানুহ নাই আৰু তাক চাই আছোঁ এতিয়া ৰাস্তাৰ ফালে। আৰু ইমান ৰ'দ দিছে, গোটেই ৰ'দ মানে ৰ'দ কুঁৱলী চব। আৰু এইফালে আমাৰ দলংখনত দিছে ইমান ধুনীয়াকৈ ৰ'দ পৰি আছে। আৰু ৰাস্তাত বাৰু মানুহ দুনো নাই খালী। আৰু মানে দুপৰীয়া 1 বাজিব হ'ল, আৰু মই আছোঁ দোকানত। আজি মানে দোকানত এনেকুৱাই মাথাটো গৰম হৈছে ন, বেটাই মানে এনেকুৱা উৎপাত কৰিছে, মানে মোৰ দোকানত থাকিবলৈ একদম মাথা গৰম হৈ গৈছে। আৰু দোকানলৈ নাহিলোহেঁতেন, মানে ঘৰত মানুহ নাই, তাৰো আজি স্কুল বন্ধ, সেইটো কাৰণে নাহোঁ বুলি ভাবিছিলোঁ। কিন্তু কাম এটাৰ কাৰণে দোকানত আহিবলগীয়া হ'ল, আৰু সেইটো আপোনালোকক দেখাম বাৰু। মানে আনবক্সিং ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আজি আগবঢ়াম বুলি ভাবিছোঁ। যদিহে মোৰ সেই ভিডিঅ'টো কিবা ভুল ভ্ৰান্তি হয়, সেয়া আপোনালোকে ক্ষমা কৰি দিব। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চাই দিব, তেতিয়া গম পাব। আৰু শেষত কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব, মানে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। তেনেহ'লে ব'লক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ, আৰু আপোনালোকে চাই থাকিব। এতিয়া বাজিলে আবেলিৰ 3টামান বাজিলে, আৰু মই যাওঁ টেঙা খাবলৈ, মানে ৰবাব টেঙা, যিহেতু ঠাণ্ডাৰ দিন আৰু ৰ'দত গৈ পেলাই টেঙা খোৱা মানে মজাটোৱে বেলেগ। সেইকাৰণে যাওঁ টেঙা খাবলৈ। টেঙা কাষত খাওঁ, মানে মই যে কৈ থাকোঁ কেতিয়াবা পূজা বুলি কৈ থাকোঁ, টেঙা খাওঁগৈ। তাই টেঙা কাটি চব খাবলৈ মাতিছে, সেইবোৰ খাওঁগৈ। একদম লোভেই লাগি গৈছে, তাই একদম লোভৰ পানী ভৰি গৈছে। অলপ খাওঁগৈ। নাই, তোমাৰ মুখখন নাই উঠা নহয়। মুখখন এইফালে টেঙা কাটি আছো বাইদেৱে। মুখখন খালি নেদেখাওঁ, বেয়া নাপাব দেই। মুখখন নাই ধোৱা, কাটি থাকা। সঁচাকৈ মুখখন নাই, তাই মুখ দেখাবলৈ বেয়া পায়, সেইটো কাৰণে। এয়া টেঙা পূজাই কাটিব, আমি খাম। নাই দেখুৱা নাই দেখুৱাই উঠিবলৈ বৰ লাজ কৰে ছোৱালীজনী। ৰাইক ৰবাব টেঙা। আৰু এইফালে এয়া টেঙা আপোনালোকো দিছোঁ, খাওক। মই খাওঁ দেই। সকলোৱে মোক মানে ক্ষমা কৰি দিব। মানে আজি মোৰ যোনটো আনবক্সিং ভিডিঅ' বনাম বুলি আছিলোঁ, সেইটো মানে বনাবলৈ নহ'লে দোকানত। কাৰণটো হ'ল মোবাইলৰ চাৰ্জ একেবাৰে নাছিল। মানে সেইটো ভুলটো মোৰে। মই মানে হেৰিয়ৰ এইটো কি কিবা এইটো পাহৰি দেখোন, পেটত আছে মুখত নাই, মানে হেৰিয়ৰ চুইচটো বন্ধ কৰি থৈছোঁ, মানে বিজুলী ঢেৰেকনি নপৰিব, মানে আহিলেও যাতে মানে লাইটবোৰ একো নহয়, সেইটো কাৰণে। এইটো কি চুইচ আছিলে, একদম পেটটোত আছে, মুখখনত নাই আকৌ দেই। নাহাঁহিব মানে মোৰ কথাটো শুনি পেলাই। সেইটো অফ কৰি থৈছিলোঁ, মই ভাবিলোঁ কাৰেণ্টটো নাই, সদায় মানে, আৰু এদিন হৈছে তেনেকুৱা। আৰু আজিও সেইটো কাৰণে ঘৰটো মানে মোবাইলটো চাৰ্জ দি নিলোঁ, তাতো দোকানতো চাৰ্জ নাই দিব, মানে মই ভাবিলোঁ কাৰেণ্টটো নাই, সেইটো কাৰণে দিয়া নাছিলোঁ। পিছতহে মানে গম পাইছোঁ যে মই চুইচটোৱে অফ কৰি থৈ দিছোঁ, সেইকাৰণে মোবাইলৰ চাৰ্জো নাই। আৰু আনবক্সিং ভিডিঅ' বনাবলৈ আজি নহ'লে। আনবক্সিং ভিডিঅ'টো মই আপোনালোকক কাইলৈ বা পৰহিলৈ দি দিম, সেইটো কাৰণে আপোনালোকে বেয়া নাপাব। কাৰণ মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে কৈছিলোঁ যে আপোনালোকৰ কাৰণে আজি আনবক্সিং ভিডিঅ' এটা আছে বুলি কৈছিলোঁ। সেইটো কাৰণে আপোনালোকে ভাবিব ন, কিবা আনবক্সিং ভিডিঅ' দিম বুলি কৈ দেখোন বেলেগহে কিবা দেখালে, সেইটো কাৰণে আপোনালোকক কৈ দিছোঁ। আপোনালোকে বেয়া নাপাব, সেইটো ভিডিঅ' মই বেলেগ এদিনা দেখাই দিম। আৰু এতিয়া বাজিলে গধূলি
6টা বাজিলে আৰু এইফালে আমাৰ বেটাই দেখিছে কি কৰি আছা কি কৈছা কাইলৈ কাৰণে মানে কাপোৰ হেৰি কৰিলেই ৰেডি কৰিলেই কাইলৈ স্কুল যাবলৈ মোক সুধিলে স্কুল আছে নে তাৰপিছত মই আছে বুলি ক'লে একদম কাপোৰ কানি এতিয়াই ৰেডি কৰিলে আমাৰ লগত মানে কি গম পাই নাই স্কুললৈ মানে যোৱা আগদিনাখনে পানী চানী ভৰাই কাপোৰ কানি চব উলিয়াই মেলি থৈ দিয়ে বেলেগ বস্তু কিন্তু একদম বেলেগ বস্তু আৰু আহি পেলাই চাহ তাহ খালোঁ খাই মেলি বেটাই অকণ পঢ়িলে ভাবিলোঁ তাৰ পঢ়া অকণমান দেখাম বুলি পঢ়া সামৰিলে আৰু খুব বেছি 5-10 মিনিটমান পঢ়ে তাত সেয়া দিনটো মোৰ লগত উৎপাত কৰিলে গৈ দোকানত আৰু সেয়াই আৰু বহি আছোঁ একো কাম বন নাই আহি পেলাই কাম বনকেইটা কৰিলোঁ সেই ঐ তাৰপিছত ভাত বনাই থোৱা আছে ৰাতিপুৱাই বনাই থোৱা ভাত আমি দুটাহে মানুহ ৰাতিপুৱা ভাত বনাই থলোঁ সেয়া গৰম কৰিম দাইলো আছে কিবা অকণ বনাম আৰু তেনেকৈ ভাতকেইটা খাম আৰু ইমান ঠাণ্ডা পৰিছে নহয় আপোনালোকৰ সেইফালে ঠাণ্ডা পৰিছে নে বাৰু যোনে যোনে মোৰ ভিডিঅ' চাই আছে কমেণ্ট কৰি জনাব ফালে আমাৰ মানে পাহাৰখন আমাৰ ঘৰৰ ওচৰ মানে ঘৰৰ পৰা বেছি দূৰ নহয় যে সেইটো কাৰণে মানে ঠাণ্ডাটো মানে ঠাণ্ডাটো বেছি আমাৰ এইফালে বেলেগতকৈ সেইটো কাৰণে একদম বহুত ঠাণ্ডা লাগিছে বিচনাত আহি পেলাই বহি আছে ৰাতি আকৌ কাপোৰ দুখন ল'ব লাগে দেই এখন কাপোৰে কেতিয়াও নহয় 2খন কাপোৰ ল'ব লাগে ৰাতি বৰ ঠাণ্ডা আৰু এতিয়া কিবা এটা বনামগৈ তাৰপিছত সেয়াই আৰু আজি ভিডিঅ'টো ইমানে আছিলে যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে কমেণ্ট এটা কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব দেই তেনেহ'লে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকক লগ পাই আছোঁ